আজি মই আছোঁ ৰঙিয়া জংচনত ব্লগ বনাবলৈ আহিছোঁ। আচলতে মই শুনিছোঁ যে ৰঙিয়াত বোলে কিবা লিফ্ট বনাইছে, ব্ৰিজৰ পৰা তলত যোৱা লিফ্ট। তো কিছুমানে বুঢ়া মানুহবিলাকৰ কাৰণে বনোৱা হৈছে আৰু মানে পিছফালে দেখা পাইছে এইটো তলত আছে, তলত দেখি পাইছে, তাকেলৈকে নামি যাবলৈ বুঢ়া মানুহসকলৰ অলপমান কষ্ট হয়। তো কষ্ট হ'লে তেওঁলোকৰ কাৰণে অকণমান লিফ্টটো সুবিধাৰ কাৰণে বনাইছে। তো ভাবিছোঁ আজি আশা কৰিম লিফ্টটোত ময়ো উঠিব পাৰিম। মই বুঢ়া নহয় আচলতে, তথাপিও আজি লিফ্টটোত উঠিম, কেনেকুৱা লাগে আৰু আপোনালোকক লিফ্টটো দেখুৱাম। তো মোৰ পিছত আছে এইটো লিফ্ট, অকণমান ব্লাৰ হৈ আছে বেক চাইডটো, বেকগ্ৰাউণ্ডটো। সেই পাশে আৰু এটা লিফ্ট আছে, আমি তাতো যাম। আৰু প্ৰথম ৰঙিয়া জংচনটোৰ পিনে মানে দৰমুখৰ যিটো ব্ৰিজ, সেই ব্ৰিজখনৰ সন্মুখত এইটো লিফ্ট। তো এইটো হৈছে লিফ্টৰ ছুইচ, দবাই দিলোঁ, একবাৰ দবাই দি হোৱা নাই। এই গাইজ লিফ্ট অফ, মোৰ আজি বেড লাক অন নৱে খোলা যোৱা নাই কাৰণটো। তো মইতো ইয়াৰে নহয়, ইয়াৰে আৰু এজন জানা ল'ৰা আছে, তেওঁ খুলিব আৰু লিফ্টটো খুলি দিয়া আছে। তো ই খুলিব পাৰে বোলেচোন, কাৰণটো কিয় পৰা নাই দে আৰু তোকে বছ মানছো খুল লিফ্টটো। আৰু তো লিফ্টটো খোলা যোৱা নাই। তো যি নহওক অকণমান নজৰা দেখুৱাই দিছোঁ মই তলত। হে গাইছ, আহক অলপমান ঘূৰি লওঁ আমি ৰঙিয়া জংচন, নে কি? বলক মোৰ লগত, গোটেই ঘূৰি লওঁ, হয়নে নহয়? অকণমান ঘূৰি লওঁ, খোজ কঢ়াও হ'ল। হে গাইছ, এইটো হৈছে ৰঙিয়া জংচন। তাৰ খোজ নাচাগে, হয়নে? এই আৰু খোজ চাৱে বলা। এইখন হৈছে ৰঙিয়া জংচনৰ ফাৰ্ষ্ট গেটৰ পৰা কাষত থকা ব্ৰিজ, য'ত আছে দুটা লিফ্ট। কিন্তু দুৰ্ভাগ্য, লিফ্ট দুটা কাম নাই। মই ভাবিলোঁ লিফ্টত উঠোঁ, কিন্তু লিফ্ট দুটা আকৌ সেই হ'ল। তে মোকে অলপমান চাওক আৰু মোৰ পোষ্টবিলাক চাওক আৰু কেনেকৈ অলপ কমেণ্ট কৰি জনাওক আৰু ঠিকে আছেনে? যদি ঠিকে আছে ঠিকে থাকিল, আৰু যদি বেয়া হৈছে মোক ক'ব, অকণমান ভাল কৰিবলৈ চেষ্টা কৰিম, হয়নে নহয়? সেই গাইছ, ইয়াতে কিন্তু বহুত কেইটা CC কেমেৰা আছে। অকণমান হাত মেলি দিওঁ ৰ'ব, অলপমান ফিলিংছটো লৈ লওঁ। এই ফ্ৰেণ্ডছ, মই কৈছিলোঁ নহয়, এইটো হৈছে ৰাতিৰ পৰিৱেশ। আৰু এটা কথা জানেনে, ইয়াত মানে তিমি মাছ এটা আছে, মানে জিন্দা নহয়, এইটো মূৰ্তি তিমি মাছ হয়। তো আছে আৰু তিমি মাছটো মোৰ পিছফালে আছে। এইটো তিমি মাছ মানে অৰিজিনেল নহয়, এনে জাষ্ট এখন সৰু গাৰ্ডেন। তো গাৰ্ডেনখন ভাল লগাৰ কাৰণে মানে বনাইছে আৰু। তো এইখন হৈছে মেইন ৰঙিয়া জংচনত সোমোৱা গেট। বাকী এইখিনি ফ্লাৱাৰ গাৰ্ডেন নহয়, এইটো মানে গছ আৰু সৰু সৰু ফুল লাগে ইয়াত। আৰু ভাল লগা কৰিছে ৰঙিয়া জংচন হোৱা স্বত্বেও। আৰু এইখন যে ডাঙৰ বোটখন দেখা পাইছে, এই বোটখনত আপোনালোকে আখৰ ধৰিব পৰা নাই। এই বোটখনত মানে কোনখন ট্ৰেইন কিমান টাইমৰ মূৰত আহিব সেইটো দেখুৱাই আৰু। ৰঙিয়া জংচনৰ অকণমান ৰিয়েল চাউণ্ড শুনিলে এনেকৈ এলাৰ্ম কৰি থাকে ইয়াত।
বাছি দিয়ক হটস্পট কিবাকে এই গাইজ সঁচাই কৈছোঁ ভাল লাগিল ৰঙিয়া জংচনত আহি কিন্তু উপায় নাই এতিয়া যাবৰ সময় হ'ল তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ